হাই হেল্ল' মই কাংকানা আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ। তো আজি ডাইৰেক্ট পূজাৰ ফালৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। তো ঘৰত সৰুকৈ এখন বিষ্ণুপাত আছিল আৰু এয়া মা পাপা আৰু টুকু চাওকচোন ই মানে পূজা হ'লে মাজত বহি লয় আৰু অলপ পিছত সি মোৰ ওচৰত আহি বহিছিলহি। তাৰপিছত মায়ে তাক বাহিৰত যাব ক'লে। আজি পূজা ভাগত মই বহিছোঁ যিহেতু মই পূজাই দেখাই থাকিব পাৰিম আৰু তাক যে বাহিৰত ওলাই দিলে সিয়াক চাবচোন এতিয়া বাহিৰত এনেকৈ ৰখি আছে। তুমি তাতে কিয় বহি আছা তুমি? পূজা হ'ল, আমি নিৰ্মালি ল'লোঁ আৰু এবাৰ টুকুৰ পালা চাওকচোন ই বহি গৈছে পূৰা একদম আশীৰ্বাদ ল'বলৈ। মই তাক ফুট চুট দিলোঁগৈ আৰু তাৰপিছত তাক অলপ পঞ্চমৃটো খাবলৈ দিম পিছত চাব। পূজাত বহাৰ বাবে বিশেষ একো বনাব নোৱাৰিলোঁ, কাষ্টাৰ্ড আৰু পনীৰে বনালোঁ আৰু যিহেতু আকৌ অফিচ আছে, অফিচ যাব লাগিব, তো সেইকাৰণে আকৌ অফিচ যাবলৈ মই ৰেডি হ'লোঁ বাৰু। আজিৰ